মুহূৰ্তে নৱ সামাজিক আতংকত ধৰাশাৰী আমাৰ অসম। চুকে কোণে মাথো যুদ্ধসদৃশ বিভীষিকা। আচল সোণৰ অসমত নকল সোণৰ বেহা। সুদক্ষ আৰক্ষী বিষয়া জোনমণি। কুলসিত সমাজক নিকা কৰিবলৈ যোৱাটোৱেই তাইৰ দোষ নেকি? সপোনৰ পাখি গজি ডেউকা সবল নহওঁতেই পাখি কাটি দিলে তাই। ইমানেই অভিশপ্ত আছিল নে তাইৰ সেই দিনটো? তাই জানো জানিছিল নিষ্ঠুৰ নিয়তিয়ে অপেক্ষা কৰিব তাইলৈ জনশূন্যৰ পথত? ৰঘুমলা শিপা উভালি পেলোৱা বৃথা চেষ্টা হ'ল তাইৰ। তাই চাই থাকোঁতেই মৃত্যুদূত সদৃশ বাহনে তাইৰ পাণ কাঢ়িলে। এৰা মৃত্যু আহে নিঃশব্দে আগজাননী নিদিয়াকৈ লৈ গ'ল। বাকৰুদ্ধ হৈ পৰিল জোনমণিৰ মাতৃ। বুকুত একুৰা জীয়া জুই লৈ কেনেদৰে পাৰ কৰিব তেওঁ জোনমণিবিহীন নিঃসংগ মুহূৰ্তবোৰ?